হাই গাইজ, আজি ওলাইছোঁ কাজিৰঙা যাবলৈ কাৰণে। হঠাতে প্লেনিং হৈ গ'ল কাজিৰঙা যাব লাগে। বা আৰু ভিনদেউৱে কৈছে যে ভিনদেউৱে একচুৱেলি প্লেনিংটো কৰিলে যে ব'ল আজি সকলোৱে কাজিৰঙালৈ যাওঁ। আমি আবেলি ওলালোঁ কাজিৰঙা যাবলৈ। গৈ পাওঁতে আন্ধাৰেই হৈ গ'লগৈ। এয়া হালধিবাৰী বুঢ়ী আই মন্দিৰৰ ওচৰত ৰখিলোঁ। সকলোৱে ফটো ভিডিঅ' উঠিলোঁ আৰু গৈ পাই তাতে থাকিলোঁ ৰিজৰ্টখনৰ পৰিৱেশটো বহুত বেছি ভাল আছিল। এয়া ৰাতিপুৱাৰ দৃশ্য ৰিজৰ্টখনৰ চাৰিওফালে একদম গছ গছনি আৰু আগপিনে এখন চাহপাতৰ বাগানো আছিল। পৰিৱেশটো থাকি বহুত বেছি ভাল লাগিল। আমি গৈছিলোঁ অগৰাতলি ৰেঞ্জলৈ। এয়া ভিতৰলৈ সোমাবলৈ কাৰণে লৈছিলোঁ। ভিতৰত সোমাই দেখিছেনে ইমান বেছি ধূলি পালোঁ। একদম প্ৰথম অৱস্থাতে বহুত বেছি ধূলি, পিছলৈ যেনিবা ধূলি নোহোৱা হ'লগৈ। সোমাই দেখিলোঁ এয়া হৰিণা দেখিছেনে ধুনীয়াকৈ। আমি যোৱা দেখি এয়া চাই আছে যে কোন আহিছে বুলি ভাবিছে নেকি। গৈ পাই অকণমান আধা দূৰত দেখিলোঁ এয়া হাতীৰ জাকটো দেখিছেনে আৰু এটা এয়া দেখিছেনে কিবা গা ধুই আছিলে নে কিবা খাই আছিলে গম নাপাওঁ ভালকৈ। গড় দেখিলোঁ আৰু বহুত কিবা জীৱ জন্তু দেখিছিলোঁ, চৰাই চিৰিকটি দেখিছিলোঁ। ভালকৈ ভিডিঅ' উঠোৱা নহ'ল যেনিবা। আচলতে কি জানেনে, আপুনি কিবা এটা জীৱ জন্তু দেখকে বা নেদেখকে, কিন্তু তাত যেতিয়া আপুনি সোমাব যে ইমান এটা ভাল এটা ধুনীয়া এটা পৰিৱেশ, মানে এটা নিঃশব্দ পৰিৱেশ, চাৰিওফালে অকল চৰাই চিৰিকটিৰ মাত, বহুত বেছি ভাল লাগে তাত মানে সোমাই পেলাই। এয়া পিছদিনাখন আমি গৈছিলোঁ মহাভৈৰৱ মন্দিৰ। আৰু মহাভৈৰৱ মন্দিৰত শিৱৰাত্ৰিৰ দিনাখন আমি একচুৱেলি কাজিৰঙা গৈছিলোঁ আৰু পিছদিনাখন আমি মহাভৈৰৱ মন্দিৰৰে মেলা হৈ আছিল, তাতে চাবলৈ কাৰণে গ'লোঁ। প্ৰথমতে পূজা কৰি ল'লোঁ মহাদেৱৰ। আৰু যিসকলে মহাভৈৰৱ মন্দিৰ দেখা নাছিল, এয়া আমাৰ তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, তাতে পূজা কৰি আমি সকলোৱে কিবা এটা খাবলৈ কাৰণে গ'লোঁ। এয়া সকলোৱে খাবলৈ কাৰণে ৰখি আছোঁ। ভিনদেউৱে কিবা কৈ আছে, মানে কিবা এটা কিনিছে। ভিনদেউৱে তাকে দেখুৱাই আছে যে বস্তুটো ভাল লাগিছে বুলি পেলাই। এয়া কিবা পিছপিনে মোবাইলটো থ'লে মানে আগপিনে এনেকৈ দেখা পায় আৰু ধুনীয়াকৈ। তাতে আমি কিবা কিবি খাই ঘৰলৈ সোনকালে গুচি আহিলোঁ, যিহেতু বেছি ৰাতি হৈ গৈছিলে। আজিলৈ ইমানেই আছিল ভিডিঅ'টো। বাই।